আজি তুমি নহলে মোৰ মন নভৰে যোন যেন মুখনি না 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 না। এই দোস্ত ইলাখান বাদ দিয়ে কো কাম চাম নহয় আজি বিৰাট বৰ হৈ গৈছো। সেই তাকেইতো লাইফটোত কৰিব লাগে একোৱে নহয় গৈছে। গধূলি হ'লে IPL খান চাম, দিনটো এনেকে বহি থাকিম আৰু ঘৰত ভাতকেইটা খাম, সেনেকুৱাই হৈ গৈছে আৰু কি কৰবি। তাকেইটোৱে বৰ সমস্যা হৈছে জীৱনটোক লৈ, কি কৰোঁ কি নকৰোঁ, কি হ'ব লাইফটো। বাদ দিয়াহে, চাধা অলপ হ'ব নেকি? সেই পাগলা আছে নেকি? ক'ৰ বেয়া বস্তু মই খাৱে? জাষ্ট জকিং, চিল ব্ৰো। বৰ হৈ আছো যি, সেইকাৰণে ভাবিছো অকণমান চাধাকে মাৰো আৰু কিনো কৰিম। সেই আৰু কথা বাদ দি এইগিলাখান কথা বাদ দি। হাও কি কথা এটা থকা বুলি কোৱা দেখি তই দেখোন উঠি বহিলি। নহয় তই বোলে কিবা ক, মই বোলে এইবাৰ নাচপাই লগ ধৰা নেকি, এনে আছো যিহেতু সেইকাৰণে মই উঠি পেলাই ৰেডি হৈয়ে লওঁ। হেই এনি টাইম ফালতুৱে নে কি তোৰ? নহয় ব্ৰো, জাষ্ট জকিং। কিমান নোৱাৰ মন মাৰি থাকবি, সেইকাৰণে এনেকে তামচা কৰি থাকো দি আৰু। দে হ'ব দে, শুন এটা চিৰিয়াছ কথা কওঁ। কোৱা বন্ধু। সেই কথা কোৱাৰ মোচান নাচাকে তাৰ। দে এবাৰ ফালতু নকৰে দি, ভালকে ক। এই কথাটো কি হৈছে জানানে, মানে এটা টেনচন হৈছে। মই থাকোতে তোমাৰ টেনচন? কৈ যোৱা, এই বাবাই চব ঠিক কৰি দিব। মানে কি হৈছে জানানে, মোৰ ঘৰত বিয়া পাতা কথা কৈছি, সেইটো কথা লৈ মোৰ বহুত টেনচন হৈছে জানানে। এইটো কিবা কথা নেকি? তই ভালে পাবা লাগে, আমি আছো তো, তই টেনচন কিয় লৈছে? তোক বিয়া পাতিছি তই ভালে পাবা লাগে, বিন্দাস পাতি দি। তই কথাটো বুজা নাই, মানে কথাটো অলপ বেলেগ। কওঁতে বুজে ফেলে কলিহে বুজি পাম। মানে মই যি চাই থৈছো আপিটো, সেই আপিটো এতিয়া স্কুলতে পঢ়ি আছে নহয়, সৰু আছে। এতিয়া মোক বিয়া পাতবা দিলো, আপিটোতো বিয়া পাতবা পৰা বয়স হোৱা নাই। পিছে মই বিয়াখন কেনেকে পাতো, সেইটোহে মোৰ টেনচন হৈছে। ইফালে মই ঘৰত কবাও নোৱাৰো কথাটো। সেইটোহে কথা। দিয়া কি ভাবা লাগি চাই আছা? দিয়া কি লাগে তোক? মই কিবা কৈ আছো, তই কিবা কৈ আছা, কি লাগে? অৰিহণা দিয়া, বুদ্ধি এটা দিও। 10 টকা অৰিহণা দিয়া হাতখনত, তাৰপিছত এটা বঢ়িয়া বুদ্ধি দি দিও। ই সঁচাই পাগলা হৈছে, মই মূৰা ভাঙলো আৰু এইবাৰ। তই ফালতুৱে কৰি থাকবি না? দে মই যাওঁ দি। তেৰিকা বন্ধু ৰবাচোন, মই ধেমালিহে কৰিছো। দে এবাৰ চিৰিয়াছলি কম দে। মানে কথাটো হ'ল, এটা কাম কৰা, তোমাৰ যদি ছোৱালীজনী সৰু আছে তেতিয়াহ'লে সেইজনী মোক দি দিয়া, আৰু মই তোমাৰ এজনী ডাঙৰ ছোৱালী দি দিম, নে কি কোৱা? চট দেখছে, লথে চট দিম, আলতু ফালতু কথা কৈ নাথকিবি। তেৰিকা, দিস ইজ ফৰ ফান ব্ৰো। মাইরের মুড়াতো ব্রো। পিছে তই এটা কামেই কৰ, ইমান যদি টেনচন আছে তই এটা কামেই কৰ, মাককে লৈ ল ছোৱালীটোৰ। তই পাগলা নেকি? ক'ৰ কি ক'বা ধৰছি? যা নাক থৈ যা, মই তোৰ লগত যাওঁ, মই থাক এতে তই। বাৰু ফ্ৰেণ্ডসকল, আপোনালোকে কেনেকুৱা পালে? তাৰ লগতো ধেমালি কৰিলো, তাৰ খঙেই উঠিল।
আপোনালোকে যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব দেই, আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।